এজন বিখ্যাত লেখক যি এজন চাকৰিয়ালু আছিল তেওঁ নিজৰ কোঠাত বহি কিবা লিখিছে প্ৰথমতে লিখিছে যোৱা বছৰ মোৰ গোল্ড ব্লাডাৰ অপাৰেশ্যন হ'ল যাৰ বাবে মই বহুত দিন হস্পিটেলত থাকিব লগা হ'ল আৰু মোৰ বহুত সময় অপচয় হ'ল দ্বিতীয়তে তেওঁ লিখিছে এই বছৰতে মই 60 বছৰ বয়সত ভৰি দিলো আৰু মই মোৰ পছন্দৰ চাকৰিটোৰ পৰা অৱসৰ ল'ব লগা হ'ল য'ত নেকি মই 30 বছৰ কৰ্মৰত আছিলোঁ তৃতীয়তে তেওঁ লিখিছে এই বছৰতে মই মোৰ পিতৃক হেৰুৱাই পেলালো চতুৰ্থতে তেওঁ লিখিছে এই বছৰতে মোৰ ল'ৰাটোৱে মেডিকেল বাছনি পৰীক্ষা দিয়াৰ কথা আছিল কিন্তু এটা গাড়ী দুৰ্ঘটনাৰ বাবে হি পৰীক্ষাটো দিব নোৱাৰিলে বহুদিন হি হস্পিটেলত পৰি থাকিল গাড়ীখন ভাঙি চিঙি যোৱাৰ বাবেও বহুখিনি খৰচ কৰিব লগা হ'ল শেষত তেওঁ লিখিছে সঁচাকৈ বছৰটো মোৰ বাবে বহুতেই বেয়া এনেতে তেওঁৰ পত্নী কোঠাটোলৈ সোমাই আহিল নিজৰ পতিক দুখ মনে চিন্তা কৰি বহি থকা দেখি তেওঁ পতি বহা চকীখনৰ পিছফালে থিয় হৈ পতিয়ে লিখা কথাখিনি পঢ়িলে আৰু তাৰ পিছত কোঠাটোৰ পৰা ওলাই গৈ এখন কাগজত কিবা লিখি আনিলে আৰু পতিয়ে লিখা কাগজখনৰ ঠিক কাষতে কাগজখন থলে লেখকজনে পত্নীয়ে লিখা কথাখিনি পঢ়ি আপোনা আপুনি তেওঁৰ মুখত সুখৰ হাঁহি বিৰিঙি উঠিল পত্নীয়ে লিখিছিল প্ৰথমতে যোৱা বছৰ শেষৰ ফালে মই গোল্ড ব্লাডাৰৰ পৰা মুক্ত হ'লো যাৰ বিষে নেকি মোক বহু বছৰৰ পৰা অশান্তি দি আছিল দ্বিতীয়তে তেওঁ লিখিছে এই বছৰতে মই সুস্বাস্থ্যৰে 60 বছৰ বয়সত ভৰি দিলো আৰু মই চাকৰিৰ পৰা অৱসৰ ল'লো এতিয়া মোৰ হাতত অফুৰন্ত সময় আছে মই একান্ত মনেৰে মনোযোগ দি ভাল কিবা লিখিব পাৰিম তৃতীয়তে তেওঁ লিখিছে এই বছৰে মোৰ চিৰপূজনীয় দেউতাই কাকো কষ্ট নিদিয়াকৈ আৰু নিজেও কষ্ট নাখাই 95 বছৰ বয়সত স্বৰ্গগামী হ'ল চতুৰ্থতে তেওঁ লিখিছে এই বছৰতে মোৰ ল'ৰাটোক ভগৱানে এটা ডাঙৰ এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিলে গাড়ীখন ভাঙি চিঙি গ'ল কিন্তু মোৰ ল'ৰাটোক ভগৱানে বচালে শেষত তেওঁ লিখিছে সঁচাকৈয়ে ভগৱানে এই বছৰটোত আমাক বহুত কৃপা কৰিলে বছৰটো ভালদৰে গ'ল বিপদ সকলোৰে আহে কিন্তু ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সেয়া নিৰ্ভৰ কৰে বিপদৰ প্ৰতি আমাৰ চিন্তাই বিপদ একেই থাকে কিন্তু ইয়াৰ প্ৰতি আমাৰ মনোভাৱে ইয়াৰ পৰিণাম সলনি কৰি দিব পাৰে গতিকে সদায় যোগাত্মক চিন্তা কৰক কিপ স্প্ৰেডিং স্মাইলছ এণ্ড কিপ স্প্ৰেডিং হেপিনেছ ধন্যবাদ